স্বামী থকাৰ পিছতো মই প্ৰেমত পৰিলোঁ। স্বামী থকাৰ পাছতো প্ৰেমত পৰিছিলোঁ। মই মোৰ স্বামীৰ পাৰ্মিশ্যন লৈহে প্ৰেমত পৰিছিলোঁ। আৰু মই মোৰ মানুহজনৰ পাৰ্মিশ্যন লৈ কিনিয়ে প্ৰেমত পৰিছিলোঁ। ছোৱালী সময়ৰ পৰাই এইবোৰত মোৰ ধান্দা আছিল। ছোৱালীৰ পৰাই এইবিলাকত যি ধান্দা, তাৰপিছত ইয়াত বিয়া হৈ আহি কিনি যিহেতু মোৰ এতিয়া ঘৰখনত সকলো সুখী। এতিয়া আৰু সুখী, ঘৰখনৰ সকলোৱে সুখী। পুনৰ এগৰাকী বোৱাৰী চৰ্চাৰ বিষয় হৈ পৰিছে সামাজিক মাধ্যমত। বোৱাৰীগৰাকীৰ এটা ভিডিঅ'ই তোলপাৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। কিয়নো বোৱাৰীগৰাকীয়ে সামাজিক মাধ্যমত স্বামী থকাৰ পিছতো প্ৰেমত পৰাৰ কথা উল্লেখ কৰিছে। আনকি স্বামীৰ পাৰ্মিশ্যন লৈহে বোৱাৰীগৰাকীয়ে প্ৰেমত পৰিছে বুলিও দাবী কৰিছে। গতিকে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে, কিয় স্বামীয়ে প্ৰেমত পৰিবলৈ অনুমতি দিলে নিজ পত্নীক? প্ৰথমে এই ভাইৰেল ভিডিঅ'টো শেষলৈকে চাই লওক। স্বামী থকাৰ পাছতো প্ৰেমত পৰিছিলোঁ, আৰু প্ৰেমত পৰিছিলোঁ মানে মই ইয়াত এই অসমতে থাকি নহয়, মই যেতিয়া বেংগলোৰ গৈছিলোঁ, মই বেংগলোৰৰ পৰা প্ৰেমত পৰিছিলোঁ। আৰু প্ৰেমত পৰা ডেটো মোৰ মনত আছে, 23 ফেব্ৰুৱাৰী 2024 চনত। আৰু মই মোৰ মানুহজনৰ পাৰ্মিশ্যন লৈ কিনিয়ে প্ৰেমত পৰিছিলোঁ। আৰু যিহেতু ঘৰত থাকোঁতেও অলপ পৰিছিলোঁ, ছোৱালীৰ পৰাই এইবিলাকত যি ধান্দা, তাৰপিছত ইয়াত বিয়া হৈ আহি কিনি যিহেতু মোৰ বৌ কোনোবি দেখে নহয়, আৰু সিহঁতে মানে কৈ দিয়ে। তাৰপিছত শাহুমাৰ অনুমতি পোৱা নাছিলোঁ, সেইকাৰণে মাজতে এৰি দিছিলোঁ। তাৰপিছত আকৌ মানুহজনৰ লগত বেংগলোৰত গ'লোঁ, বেংগলোৰত গৈ কিনি আকৌ প্ৰেমত পৰিলোঁ। প্ৰেমত পৰি মই আজি মানে একদম ছাকচেছফুল। বহুত ভাল লাগিছে, যিহেতু মাৰ অনুমতি নাছিলে, মানুহজনৰ অনুমতি পাই কিনি মানে মই বহুত সুখী আছিলোঁ। তাৰপিছত এতিয়া আৰু সুখী, ঘৰখনৰ সকলোৱে সুখী। যিহেতু ইয়াৰ কি মাহ আছিলে হ'লেতো ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ নে 22 তাৰিখে একদম চবৰে মন ভাল লগাই দিলে সেই ব্যক্তিজনে। আৰু এই মই প্ৰেমত পৰা ব্যক্তিজন কোন জানেনে? মই প্ৰেমত পৰা ব্যক্তিজন হৈছে ফেচবুক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে নিশ্চয় বুজি পালে আচলতে বোৱাৰীগৰাকীয়ে কাৰ প্ৰেমত পৰাৰ কথা উল্লেখ কৰিছে। বোৱাৰীগৰাকীৰ এই ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত বহু ভাইৰেল হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DNB ডিজিটেল আছাম।